এনেকৈনো আৰু কিমান দিন থাকিবা? খোৱাবোৰ হৈ গ'ল, এতিয়া এইবোৰ ধৰি থাকিলে হ'ব জানো? কেনেকৈ পাহৰোঁ ক? সৰুৰ পৰা একেলগতে ডাঙৰ দীঘল হোৱা। তাৰ সন্মুখত গোটেই জীৱনটো পৰি আছিল। কিন্তু এই MLA-টো আৰু তাৰ চামচাকেইটাৰ কাৰণে সকলো শেষ হৈ গ'ল। মই তাক নেৰিছোঁ। তোমাক নকৰিব ক'লেও জানো তুমি মানিবা? তথাপিও কওঁ, অলপ নিজকে বচাই ৰাখিবা। আমাৰ কথা ভাবিবা। জানদাৰ আশা আছিল তোমালোকৰ যাতে একো নহওক, সেইকাৰণে সি নিজকে শেষ কৰি ল'লে। মই জানো মামু, কিন্তু তাৰ ত্যাগখিনিক এটা চিনাকি দিবই লাগিব। মই গম পাইছোঁ তোমাৰ খংটো, কিন্তু চাবা কাৰো যাতে একো নহয়। জানৰ মাকজনীৰ মুখলৈকে চাব নোৱাৰি সেই বেমাৰী মাকজনীক অকলশৰীয়া কৰি থৈ গুচি গ'ল। কিমান অশান্তি পালে বাৰু মানুহে এনেকুৱা কাম কৰিব পাৰে? এতিয়া বেচেৰী মাকজনীয়ে দৰৱটো দূৰৰে কথা, এমুঠি ভাতো মুখলৈ নিয়া নাই। তোমালোকে মাজে মাজে খুৰীৰ ওচৰলৈ গৈ থাকিবা, খুৰীয়ে অলপ সাহস পাব। এনেকৈ ঘূৰি পকি থাকিবানে নিজৰ কথা ভাবিবা? ৰচোন, যেতিয়া এতিয়া যিখন কথা কৈ নাথাকিবি। অঁ, এতিয়া মানে মইহে যিটিখন ক'লোঁ, মইহে বেয়া হ'লোঁ। আৰে তোকনো মই কেতিয়া বেয়া বুলি ক'লোঁ? অঁ, আৰু এটা কথা, এইবাৰ পঞ্চায়তৰ ইলেকশ্যনত তহঁতৰ দাদাক উঠাম বুলি ভাবিছোঁ। হে? কিয় আকৌ? কিয় আকৌ? ইলেকশ্যন খেলিব আৰু MLA-ক এটা ভালকৈ শিক্ষা দিব লাগিব। অঁ, এইবাৰ মানে নিজৰ লগতে দাদাকো সামাজিক কৰি পেলালা? মইহে বাকী থাকিলোঁ মানে। মোকো মহিলা সমিতি কিবা দি দিবা। ৰচোন, আগতে ভোটাৰ লিষ্টত নামটো উঠাই লচোন। হ'ব, ইমান ঠাট্টা কৰিব নালাগে। তই সামাজিক মানুহ হ'ব নালাগে দে, তই কেৱল মোৰ হৈ থাকিলে হ'ব। এতিয়া যি কৰা কৰি লোৱা, বিয়াৰ পিছত কিন্তু মোৰ কথা শুনিব লাগিব আকৌ। আও, এতিয়া ইমান শাসন নে? হা, মেৰা বচন হি মেৰা শাসন হে। বাহ, পানী কেঁচুৱাৰজনী ডাইলগ শুনো। কি ক'লা তুমি? বেছি নকৰিবা দেই, কৈ দিছোঁ। ৰচোন, ককাইৰক পতাই লৈছোঁহে, এতিয়া কামৰ চলৰে তহঁতৰ ঘৰলৈ সঘনাই অহা যোৱা কৰিব পাৰিম আৰু গাখীৰতে মহৰ খুটি। কটা কেনেকৈ কৈ এইটোৱে? কেনেকৈ? হে ক না, কেনেকৈ? হে কেনেকুৱা? তুমি মানে কি?